আজিৰ পৰা আমাৰ যি কালচাৰ আনোৱাৰুল মাদ্ৰাছাৰ 50তম অধিৱেশনৰ আজি 50তম অধিৱেশনৰ আজি সোণালী জয়ন্তী মঞ্চ। ইতিমধ্যে আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন ইতিমধ্যে আমাৰ হৈ গ'ল। ইয়াৰ মানে আমাৰ এই গল্ডেন জুবলিৰ লগত সংগতি ৰাখি আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি হাতত ৰাখিছোঁ। আজি আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছে, তাৰপিছত আমাৰ অহাকালিও আমাৰ প্ৰগ্ৰাম আছে। মুঠতে আমি তিনিদিনীয়াকৈ আমি বিভিন্ন প্ৰগ্ৰামৰ মাজেদি আমি 3 দিন আমি পাৰ কৰিম আৰু লাষ্টৰ দিনা আমাৰ মূল অধিৱেশনৰ যিটো মুকলি সভা সেইটো আমাৰ 21 তাৰিখে আছে। গতিকে মই সবকে আমাৰ এই ফকিৰাগ্ৰাম অঞ্চল তথা বা আমাৰ কোকৰাঝাৰ তথা আমাৰ ধুবুৰী এই দুখন জিলাৰ মানে সীমামূৰীয়া জিলা ধুবুৰী আৰু বঙাইগাঁও এই 3খন জিলাৰ সকলো মানুহকে মই আহ্বান জনাওঁ, আপোনালোকে আহক। আজি প্ৰায় 2 মাহ ধৰি দিনে ৰাতি অহৰহ আমি কষ্ট কৰি আছোঁ এই দিনটোৰ কাৰণে। আপোনালোকে আহক, আমাক সহযোগ কৰক। আমাৰ প্ৰগ্ৰামত আশা কৰা মতে যথেষ্ট মানুহ হ'ব। ইতিমধ্যে আপোনালোকে দেখা পাইছে যথেষ্ট মানুহৰ ভিৰ হৈছে। গতিকে চবকে অহাৰ কাৰণে মই আহ্বান জনাইছোঁ। আজিৰ এই সোণালী চাওক, মই সোণালী জয়ন্তী আজি এটা কথা মই ৰাইজক মেছেজ দিওঁ যে আজি এইখন মাদ্ৰাছা ফকিৰাগ্ৰাম অঞ্চলৰ ভিতৰত চবতকৈ পুৰণি মাদ্ৰাছা। আজি 50 বছৰ অতিক্ৰম কৰিলে। তো মই ৰাইজক আহ্বান জনাওঁ যে এই মাদ্ৰাছাখনে আমাৰ এই জাগাটোৰ মানে অতীত বহন কৰি আছে। গতিকে এই মাদ্ৰাছাতকৈ আৰু পুৰণি আমাৰ এই কালজাৰ মছজিদ, দুৰামাৰী মছজিদ। গতিকে মই ৰাইজক আহ্বান জনাওঁ যে বোলে আমি চবেই মিলি একেলগত কাম কৰিব লাগে আৰু চবেই মিলিজুলি থাকিব লাগে। এইখিনি মই এই সোণালী জয়ন্তী বৰ্ষৰ এজ এ সভাপতি হিচাপে মই ৰাইজক আহ্বান জনাওঁ, চবেই মিলিজুলি চলিব লাগে। অতিথি বক্তাসকলৰ নাম বক্তা আমাৰ প্ৰথমতে মুখ্য বক্তা হিচাপে আমাৰ থাকিব মৌলানা আব্দুল কাদিৰ কাছিমি। এখেত সদৌ অসম তঞ্জিম বোৰ্ডৰ এখেতে সাধাৰণ সম্পাদক। আৰু মুখ্য বক্তা থাকিব মৌলানা আব্দুৰ ৰহমান চাহাব। এখেতে উত্তৰ 24 পৰগনা পশ্চিমবংগৰ পৰা আহিব। আৰু বিশিষ্ট বক্তা হিচাপে থাকিব আব্দুল্লাহ সেলিম কাছিম চতুৰ্বেদী, সঞ্চালক হুদা এডুকেশ্যনেল একাডেমি আৰাৰিয়া বিহাৰ। এখেতে আমাৰ বিহাৰৰ পৰা আহিব। আৰু তাৰ লগতে আমাৰ স্থানীয় বক্তাসকল ইয়াতে আমাৰ এই স্থানীয় যিখিনি বক্তা আছে এই বক্তাসকল থাকিব। যিখিনি অধিবক্তা আছে আৰু আমাৰ শক্তি আশ্ৰম কলেজৰ অধিবক্তা আমাৰ এই মানুহবিলাকক আমি ইনভাইট কৰিছোঁ। এখেতে ইনভাইটেড গেষ্ট হিচাপে থাকিব। আৰু আমাৰ যিটো স্মৃতিগ্ৰন্থ উন্মোচনৰ আমাৰ ADC ছাৰে আমাৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰিব, আমাৰ ৱাদিউল ইছলাম ছাৰে। তো স্মৃতিগ্ৰন্থ উন্মোচনৰ এটা কাৰ্যসূচী আছে, ইয়াত আমাৰ ৱাদিউল ছাৰে থাকিব। সোণালী জয়ন্তী বৰ্ষৰ অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক হিচাপে মই সকলোকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজিৰ আমাৰ এই আহি যিহেতু কালজাৰ মাদ্ৰাছাখন এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ এখন পুৰণি মাদ্ৰাছা 50 বছৰত ভৰি দিলে। গতিকে সেই হিচাপত আমি এইবাৰ সোণালী জয়ন্তী উৎসৱ উদযাপন কৰিবলৈ ওলাইছোঁ। আজিৰ এই প্ৰথম কাৰ্যসূচী 19 তাৰিখ প্ৰথম কাৰ্যসূচী হিচাপে আমি আমাৰ দোৱা আৰু মনাজাত হ'ল। তাৰ পিছে পিছে আমি এই অঞ্চলৰ এই মাদ্ৰাছাৰ লগত জড়িত থকা যিসকল ব্যক্তি ইতিমধ্যে কিছুমানে মৃত্যুবৰণ কৰিছে বা যিসকলে প্ৰাক্তন হিচাপে সভাপতি সম্পাদক হিচাপে আছে এখেতক আমি আমন্ত্ৰণ কৰিছিলোঁ। সেইসকল ব্যক্তিৰ জৰিয়তে আজিৰ এই 50তম বাৰ্ষিক অধিৱেশনৰ সোণালী জয়ন্তী বৰ্ষৰ যি পতাকা উত্তোলনৰ আমি 50খন পতাকা উত্তোলন কৰিলোঁ। সেইসকল ব্যক্তিৰ জৰিয়তে আমি পতাকা উত্তোলন কৰিলোঁ। মই সকলোলৈ চালাম যাচিছোঁ। আজি কালধাৰ আনোৱাৰুল মাদ্ৰাছাৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে আজি প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন ইতিমধ্যে হৈ গ'ল। এই হিচাপতে মই সমূহ ৰাইজক ক'ব বিচাৰোঁ যে কালধাৰ আনোৱাৰুল মাদ্ৰাছাখন আজি 50 বছৰ অতিক্ৰম কৰিলে। গতিকে আজি যি সোণালী জয়ন্তী বৰ্ষ পালন কৰি আছে মাদ্ৰাছাৰ তৰফৰ পৰা, গতিকে এই অঞ্চলৰ ৰাইজে সকলোৱে যাতে প্ৰতিটো কাৰ্যসূচীত অংশগ্ৰহণ কৰে তাৰ বাবে মই পোনপ্ৰথমতে আহ্বান জনাইছোঁ। আৰু লগতেই এই কাৰ্যসূচীখন পালন কৰাৰ ক্ষেত্ৰত মই দেখা পাইছোঁ যে কালধাৰ অঞ্চলৰ বা এই মাদ্ৰাছাৰ লগত একেবাৰে গাতে লাগি থকা দুৰামাৰী, কালধাৰ, আপোনাৰ খৰিদা চান্দলা, ডেকা দামৰা ইত্যাদি অঞ্চলৰ সমূহ ৰাইজে যি
কষ্ট ইয়াত কৰি আছে। মই সকলোকে আহ্বান জনাইছোঁ যে সকলোকে মই ধন্যবাদো দিছোঁ যে ইমান দিন ইমান কষ্ট কৰিলে বাকী 2টা দিন তেখেতসকলে যাতে সকলোৱে ভালে ভালে কাৰ্যসূচীটো পাৰ কৰি লৈ যায় আৰু অঞ্চলৰ মানুহ যাতে সকলোৰে সহায় সহযোগিতা থাকে তাৰে কামনা জনাইছোঁ। আজি 50 বছৰ অতিক্ৰম কৰিছে, তাৰ কাৰণে আমি গোল্ডেন জুবলি উদযাপন কৰিবলৈ লৈছোঁ আৰু ইয়াত 3দিনীয়া কাৰ্যসূচী। ইয়াত বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। ইছলামিক যিটো ৰিচুৱেলছ আমি মেইনটেইন কৰিবলৈ চেষ্টা কৰি আছোঁ। ইয়াত কোৰাণ পাঠৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক অনুষ্ঠান হ'ব। তাৰ উপৰিও আমাৰ যিটো 21 তাৰিখত হ'ব, 21 তাৰিখত আমাৰ যিটো বিভিন্ন ঠাইৰ পৰা আমাৰ অতিথিসকল আহিব। তেখেতসকল আহি বিভিন্ন ধৰণৰ ইছলামিক আৰু শান্তি প্ৰতিষ্ঠাৰ কাৰণে আমাৰ সমাজখনৰ পৰিৱৰ্তনৰ কাৰণে বিভিন্ন ধৰণৰ ভাষণ প্ৰদান কৰিব। গতিকে মই আজি আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে সমূহ অঞ্চলৰ ৰাইজক, ধৰ্মপ্ৰাণী ৰাইজক সকলোকে মই বিশেষভাৱে অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে আমাৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ কাৰণে তেখেতসকলে বিশেষভাৱে আগবাঢ়ি আহি আমাক এই অনুষ্ঠানটো ভালকৈ পৰিচালনা কৰাত সহায় সহযোগিতা আগবঢ়ায়, তাকে মই ক'ব বিচাৰিছোঁ।